অসমবাসীক নমস্কাৰ জনাইছোঁ আৰু নতুন বছৰ আৰু মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। লগতে গণমাধ্যমে যিটো সুবিধা দিলে তাৰ বাবে গণমাধ্যমক ধন্যবাদ জনাইছোঁ। নতুন বৰ্ষ সকলোৰে বাবে শুভ হওক। পুৰণা বৰ্ষ যি গ'ল আমাৰতো আৰু সকলোৱে জানেই ইমান বেয়া গ'ল এইটো বছৰত। গতিকে নতুন বৰ্ষই এতিয়া সকলোকে আগুৱাই নিয়ে। নতুন বৰ্ষ আমাৰ বিজেপিৰ যিটো আমাৰ ইলেকশ্যন আছে এইবাৰ 26ৰ যিটো আমাৰ বিধানসভা ইলেকশ্যন, বিধানসভা ইলেকশ্যনত আমাৰ বিজেপি দলে যাতে জয়যুক্ত হয় তাৰ কাৰণে আমি সকলো আমাৰ বিজেপি কাৰ্যকৰ্তা সকলো সেইবোৰে আমি লাগিম আৰু আমাক ৰাইজকো আহ্বান জনাওঁ যে আমাৰ লগত থাকি নতুন বৰ্ষটো যেন উদযাপন কৰে। গতিকে সকলোৱে ভালকৈ কৰক, অলপ চেফলি কৰক, কাৰণ আজিকালি ধৰক খোজেই বিপদ আছে। গতিকে সকলোৱে ভালকৈ আমাৰ যিবিলাক যুৱচাম আছে যুৱচামেও যাতে অলপ নিজৰ কথা চিন্তা কৰি যাতে মা দেউতাকৰ কথা চিন্তা কৰি যাতে আগুৱাই যায়। আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি জনালোঁ যে অসমীয়া নৱবৰ্ষ আদৰাৰ যি পৰম্পৰা এইটো আমি ব্যতিক্ৰম নহয়। এইবাৰ 2026 আমি আৰু কিছু ঘণ্টাৰ পিছতে আমি আজি 2025 বিদায় দিম। 2024 আমি আদৰি ল'ম। গতিকে সকলো অসমবাসীয়ে হাত উজাৰি তেওঁলোকে এই অনুষ্ঠানটি উপভোগ কৰক আৰু সকলো অসমবাসী মন ঘৰৰ পৰা শুভেচ্ছা গ্ৰহণ কৰক।